ৰাতিপুৱাই এই ভাল খবৰটো দেখি ভাল লাগিল। বৰপেটা ডিষ্ট্ৰিক্টৰ লগতে প্ৰায়বোৰ ডিষ্ট্ৰিক্টৰে ৰেংকিং হোল্ডাৰ আছে। এই লিষ্টখনত HSLC আজি ঘোষিত 10টা ৰেংকৰ ভিতৰত গোটেইবিলাক তন্নকৈ দিয়া আছে। আপোনালোকে চাব পাৰিব আৰু ইয়াত কিমান মাৰ্ক ফাৰ্ষ্ট 10 ৰেংক দখলকাৰীৰ নামবোৰ, সিহঁতৰ স্কুলবোৰ, সিহঁতৰ ডিষ্ট্ৰিক্টবোৰ ধুনীয়াকৈ দিয়া আছে। আৰু এইটো মই সকলোৰে বাবে ইউটিউবত দি দিছোঁ আৰু ফেচবুকতো দি দিছোঁ। আমাৰ বৰপেটাৰো আছে আৰু পাঠশালাৰ আছে। বৰপেটা ডিষ্ট্ৰিক্টৰ এইবাৰ ৰিজাল্ট বেয়া নহয়, গতিকে সকলোৱে এইখন চাই এইখিনি কাৰ কিমান কেনেকুৱাকৈ ৰিজাল্ট পাতি হৈছে সেইখিনি চাব পাৰিব, কোন ডিষ্ট্ৰিক্টৰ কেনেকুৱা ৰিজাল্ট হৈছে। আৰু এইখিনি ক'ব লগা আছিল। ধন্যবাদ।